কাৰোবাৰ ভালৰ বাবে কোৱা এটা মিছা কথা হেনো ১০০টা সঁচা কথাৰ সমান। কথাষাৰ আজুৱাইতাকে কৈছিল এদিন ৰাধাক। তাইৰ মনত আছে আজিও। সেইবাবেই নেকি তাইৰ ভয় লগা নাই। এনেও সঁচা কথাৰ ওপৰত তাইৰ বৰ এটা বিশ্বাসো নাই। দেউতাকে সদায় সঁচা কথাবোৰেই লিখি আছিল পেপাৰত। কিন্তু কি হ'ল তেওঁৰ লগত? ১৩টা গুলীৰে ধাৰাসাৰি হৈছিল ৰাজপথত। সৰুকণে কয় তেওঁক মৰা মানুহজন হেনো ধৰাও পৰিছিল। তাৰ পাছত ওলাই আহি এতিয়া অসমৰ বাহিৰত থাকে বোলে। সেয়াহে সঁচা কথাৰ ফল। অৱশ্যে আজি ৰাধাই সঁচা কথাকেই ক'ব। মিছা ক'ব লগা হোৱা সঁচা কাৰণবোৰ ক'ব। তাৰ পাছত ককাকে ঘৰৰ পৰা উলিয়াই দিয়ে যদি দিয়ক। নামঘৰৰ বাকৰিত বিচাৰ বহিব। গাঁওবুঢ়া ধৰ্মনাৰায়ণে নিজৰ নাতিনীৰ বিচাৰ কৰিব। বিচাৰত দোষী হ'লে নাতিনীয়েকক ঘৰৰ পৰা খেদিব। কথাটো কম সময়তে গোটেই গাঁৱত বতাহৰ দৰে বিয়পিল। কথাটো শুনিয়েই যিয়ে যেনেকৈ আছে তেনেকৈ দৌৰিছে। ৰাধাক পেটে পেটে বেয়া পোৱাবোৰো আচৰিত হৈছে কথাটোত। তাইক বেয়া পায় কিছুমানে তাইৰ উৎপতীয়া আৰু গুণ্ডা স্বভাৱৰ বাবে। কিন্তু গোবিন্দপুৰত ৰাধা নথকাৰ কথাটো কোনেও কল্পনাও কৰিব নোৱাৰে। ৰাধাৰ লগৰ সেউজ অসমৰ সপোন ৰঞ্জনহঁত কেতিয়াবাই আহি ৰৈ আছেহি নামঘৰৰ বাকৰি পোৱাৰ আগতেই। নামঘৰ আৰু সংঘটোৰ মাজত থকা আহল বহল ঠাইখিনিতে এজোপা বৰগছ আছে। তাৰ তলতেই চকী এখনত ধৰ্মনাৰায়ণ বহি আছে। বাকীবোৰ তলত সন্মুখত কোনোবাই কঠ পাৰি কোনোবাই ঘাঁহনিতে বহিল। মনোহৰা কুন্তলা বৈকুণ্ঠকে আদি কৰি কিছুমানে আকৌ থিয় হৈ আছে। ৰাধা আহি পাওঁতেই প্ৰথমে সপোনহঁত দৌৰি গ'ল। সপোনেই ক'লে, এইবোৰ কি শুনিছোঁ ৰাধা? তই কৈ নিদিলি কিয় যে এইবোৰ তই কৰা নাই? ৰঞ্জনেও ক'লে, এইবোৰ তোৰ লগত কৰোঁ বুলি কৰিছে কোনোবাই। কাকো সোধাই নেৰো আমি। তোৰ লগত আছোঁ ৰাধা, ভয় নকৰিবি তই। ৰাধাই একো নামাতি লাহে লাহে গৈ মানুহখিনিৰ ওচৰ পালেগৈ। লগে লগে পৰিৱেশটো যেন আৰু গহীন হৈ আহিল। কানাই আৰু লগৰকেইটাই ৰাধাক আগুৰি আছে। একেবাৰে বিপৰীত দিশত তগৰৰ মাক দেউতাক। তগৰ কঠ এখন পাৰি মাটিতে বহি আছে। থৰ হৈ আছে তাইৰ দুচকু, যেন নিষ্প্ৰাণ। ৰাধাই এইবাৰ চাৰিওফালে চাই ল'লে। এনেতে ধৰ্মনাৰায়ণে আৰম্ভ কৰিলে, তেন্তে বিচাৰ আৰম্ভ হওক। গুণাৰামৰ জীয়েক তগৰৰ বিয়া ভঙাৰ কথাৰেই এমেল দিয়া হৈছে। গুচৰীয়াৰ গোচৰ যে ইয়াৰ আঁৰত ৰাধা চৌধুৰীৰ হাত আছে। কথাৰ লগে লগে তগৰৰ মাকে বুকু ঢকিয়াই আৰম্ভ কৰিলে, মোৰ দুখিনী ছোৱালীজনীক তেনেই মোহাৰি পেলালে। এনে এটা বদনাম দি তাইৰ কপালখনত জুই লগাই দিলে। একেলগে ঘূৰি ঘূৰি এইখনকে কৰিলে। মই আগতেই কৈছিলোঁ, এইবোৰ ডাঙৰ মানুহৰ মন বুজি নাপাবি, আঁতৰি থাকিবি। তাই নামানিলে। এতিয়া এয়া থাকিব গোটেই জীৱনটো আবিয়ৈ হৈ। ৰঞ্জনে খঙত কিবা এটা ক'বলৈ লৈছিল। তাৰ মুঠি মৰা হাতখনত ৰাধাই টান মাৰি ৰখাই দিলে। ধৰ্মনাৰায়ণে পুনৰ সুধিলে, এতিয়া ক, তই কেনেকৈ গম পালি যে কথাবোৰ ৰাধাই উলিয়াইছে? কথাটো শেষ হোৱাৰ লগে লগেই উত্তৰটো ৰাইজৰ মাজৰ এজনৰ পৰা আহিল, সিদিনা মই হেমেনৰ দোকানত বহি থাকোঁতেই গম পালোঁ। কথাটোৰ লগে লগে মুকুল আগবাঢ়ি আহিল। সকলোৰে আগত আহি ক'লে, সিদিনা মই ডেকাচাঙত বহি আছোঁ। দোকানত পুতৌ আৰু প্ৰেমলতাই ফুচফুচাই কথা পাতি আছে। ৰাধাই সঁচাই ক'লে নে মিছাই ক'লে? মোৰ তেতিয়াই কিবা এটা সন্দেহ হৈছিল। সেইদিনাই গধূলি পুতৌক লগ ধৰি অলপ খান্দোতেই কথা ওলালেই নহয়। নিজক খুব মহান দেখুৱাই বৰ গোসানী দেখুৱাই। তলে তলে এইবোৰ কাম। ডাঙৰ মানুহৰ ঘৰৰ জীয়ৰীটো। মুকুলে শেষৰ কথাখিনি ধৰ্মনাৰায়ণলৈ চাই ক'লে। ৰাধাৰ কাণত সপোনে ক'লে, এইটো সেইদিনা একেবাৰে মাৰি পেলোৱা হ'লেই ভাল আছিল। ৰাইজে ভালকৈয়ে বুজি পালে যে মুকুলে ৰাধাৰ প্ৰতিশোধ ভালকৈয়ে ল'লে। পিছে ৰাধাইনো কি কয় তালৈকে বাট চাই ৰ'ল। ধৰ্মনাৰায়ণে এইবাৰ ৰাধাক সুধিলে, ৰাধা, কথাবোৰ সঁচানে? ৰাধাই কিবা এটা ক'বলৈ নাপাওঁতেই ৰঞ্জন সপোনহঁতে একেলগে কৈ উঠিল, মিছা মিছা, হ'বই নোৱাৰে এইবোৰ। ই মুকুলে ৰাধাক ফচাবলৈহে।
ইফালে টগৰৰ মাকে চিঞৰি উঠিল, অ' আই, একে পালি পাহৰি লৈ আহিছে গোসানীয়ে। ক'ত এতিয়া আমাৰ কথা ৰজিব? আমি সৰু মানুহৰ কথা কোনে শুনিব? ধৰ্মনাৰায়ণ চকীৰ পৰা থিয় হৈ গলগলীয়া মাতেৰে ক'লে, মনে মনে থাকক ৰাইজ। ৰাধা, তোক কিবা এটা সুধিছোঁ, কথাবোৰ সঁচা নে মিছা? এইবাৰ কাষ পৰি জিন যোৱা পৰিৱেশ। ৰাধা লাহে লাহে সন্মুখলৈ আহিল, মূৰ থিয় কৰি ক'লে, সঁচা, টগৰৰ মিছা বদনামবোৰ ময়ে গাঁৱত উলিয়াইছোঁ। এইবাৰহে টগৰে ৰাধাৰ ফালে চালে, ৰাধায়ো। দুয়োজনীৰ চকুৱে চকুৱে পৰিল। টগৰৰ চকুত কি আছিল ৰাধাই নাজানে, কিন্তু তাত ঘৃণা বা খং যে নাছিল সেয়া সঁচা। ৰাধাৰ কথা শেষ হোৱাৰ লগে লগে কুন্তলা আগুৱাই আহি ৰাধাৰ গালত প্ৰচণ্ড চৰ সোধাই দিলে। লগে লগে আনখন গালতো। ৰাধা থৰ হৈ থাকিল মাত্ৰ। মাৰি মাৰি মাকে ৰাধাক কৈ গৈছে, বাপেৰৰ লগতে তয়ো মৰি নগলি কিয়? কিয় মোৰ বুকুখনত জুই লগাবলৈ জীয়াই থাকিলি অ' কুলক্ষণী? তোৰ কাৰণেই বাপেৰ মৰিল, এতিয়া মোকো জ্বলাই জ্বলাই মাৰিছ। ৰাধাক স্কুলত থ'বলৈ যাওঁতে আততীয়া হাতত ৰাধাৰ দেউতাকৰ মৃত্যু হোৱাৰ বাবে মাকে মাজে মাজে তাইকে ইয়াৰ বাবে দুখে। ৰাধাই একো কোৱা নাই, সহ্য কৰি গৈছে প্ৰতিটো আঘাত। এনেতে সাদৰি দৌৰি আহি কুন্তলাক আঁতৰাবলৈ চালে। বাইদেউ, অকণমান ধৈৰ্য ধৰকচোন, বাইদেউ ৰকচোন। এইবাৰ সৰুকণ আগুৱাই আহি ৰাধাক টানি নিজৰ ফালে লৈ গ'ল আৰু চিঞৰি উঠিল, বলিয়া হৈছে নেকি নব? তাই কিয় এনেকুৱা কৰিলে সেয়া নুসুধে কিয়? লগে লগেই আকৌ হুলস্থুল এটাৰ সৃষ্টি হ'ল। কোনোবাই ক'লে, ৰাধাক কিবা ক'বলৈ দিয়ক। কোনোবাই ক'লে, তাইক গোবিন্দপুৰৰ পৰাই খেদি দিয়ক। সকলোৰে মাজত টগৰৰ মাকৰ টেংটেঙীয়া মাতটো বেছিকৈ ভাহি উঠিল। এইবোৰৰ মাজতেই এবাৰ কানাই গৈ বহি থকা টগৰৰ কাষ পালেগৈ। তাইৰ ওচৰ চাপি মাত দিলেহি, তই একো নকওঁ টগৰ? সেতা চকুৰে মূৰ তুলি চালে টগৰে। মই? অঁ তই। ৰাধাই কিয় এইবোৰ কৰিলে তই কি নাজান? টগৰে তলবোৰ কৰিলে আকৌ। কানাই আকৌ ক'লে, আজি মাত দে টগৰ। আজি যদি মাত নিদিয় গোটেই জীৱনটো কথা নোকোৱাকৈ পাৰ কৰিব লাগিব। সৌ ছোৱালীজনীয়ে তোৰ কাৰণেই জুইত জাপ দিছেগৈ। অন্যায় কৰা মানুহতকৈ অন্যায় সহি থকা মানুহবোৰ বেছি দোষী। টগৰে এইবাৰ কানাইলৈ চালে। চকুৰ পৰা পানী এটোপাল বাগৰি পৰিল তাইৰ। হঠাৎ সকলো হুলস্থুল নস্যাৎ কৰি ধৰ্মনাৰায়ণ পুনৰ গৰজি উঠিল, মনে মনে থাকিলিহঁতনে? এইটো গোজৰণিত গোবিন্দপুৰৰ যেন প্ৰতিজোপা গছ ৰৈ যায়। গৰুৱে হেম্বেলিয়াবলৈ পাহৰি যায়। বতাহ স্তব্ধ হৈ যোৱাৰ দৰে ৰৈ গ'ল সকলো। ধৰ্মনাৰায়ণে পুনৰ ক'লে, আৰু কাৰোবাৰ কিবা ক'বলৈ আছেনে? নহ'লে মই বিচাৰৰ ৰায় শুনাব পাৰোঁ। মোৰ কথা সলনি নহয়। দোষীয়ে দোষ মানি লৈছে যেতিয়া, এনেতে তেনেই ক্ষীণ অথচ গহীন মাত এটা শুনা গ'ল। মোৰ ক'বলৈ আছে ককা। ৰাইজে লগে লগে মাতটোৰ ফালে চালে। মাতটো আছিল টগৰৰ। বহি থকা টগৰজনী লাহে লাহে থিয় হ'ল। গাৰ চাদৰৰ আঁচলটো ঠিক কৰি তাই আগলৈ আগবাঢ়িল। এনেতে মাকে আহি হাতত ধৰিলেহি। ঐ, একদম মনে মনে বহি থাক, নহ'লে ঘৰত গৈ। টগৰে লগে লগে মাকৰ হাতটো জোৰেৰে আঁতৰাই চিঞলি উঠিল, নহ'লে কি কৰিবি বৌতি? গৰম পানী ঢালি দিবি? ফলাখৰিৰে কোবাবি? নে গাৰুৰে মুখত সোপা দিবি? ক বৌতি, কেনেকৈ মাৰিবি? টগৰৰ মাক দুখোজ পিছুৱাই গ'ল। মুখেৰে তো শব্দ এটা নোলোৱা টগৰজনীৰ আজি কি হ'ল? টগৰে আকৌ চিঞৰিলে, নকওঁ কিয়? বিয়া নহওঁ বুলি কওঁতে এইবোৰে কৰা নাছিলি জানো তই? টগৰৰ মাকে তলমূৰ কৰিলে। ধৰ্মনাৰায়ণ আগুৱাই আহি সুধিলে, কথাবোৰ খুলি কচোন মাজনী। টগৰে ৰাইজলৈ চাই লাহে লাহে কৈ গ'ল, মোৰ বিয়া হ'বলৈ অলপো মন নাই। মোৰ পঢ়িবলৈ মন, পিতাইৰো ইমান মন নাই। কিন্তু বৌতিয়ে জোৰকৈ বিয়া দিব ওলাইছে মোক, কাৰণ দৰা হেনো ধনী, বহুত টকা আছে। নহওঁ বুলি কওঁতে ঘৰত মাৰপিট। উপায় নাপাই এদিন ৰাধাক ক'লোগৈ। তাইও আহি বুজালে, তেওঁ নুশুনে। এয়া চাওক ককা, সেইদিনা মোৰ বিয়া নভঙা হ'লে মই মিচিমি বিষ খাই মৰিলোহেঁতেন। আজিও লৈ ফুৰিছোঁ লগত। এই বুলি টগৰে চাদৰৰ আগত বান্ধি থোৱা গাঁঠিটো খুলি দেখুৱালে।
সৰু চিচাৰ বটল এটা ওলাই পৰিল। ৰাইজৰ মুখৰ মাত নোহোৱা হ'ল। টগৰে কান্দি কান্দি ৰাধালৈ দেখুৱাই ক'লে, ঐ ৰাধা, এইবোৰ নকৰা হ'লে মই বিষ খাই মৰিলোহেঁতেন। মই বিয়া হ'ব নোৱাৰোঁ এতিয়াই। টকা আছে বুলিয়েই মই পিছৰখিনি ক'ব নোৱাৰিলে। কান্দোন ওলাই আহিল টগৰৰ। টগৰৰ মাক থিয়ৰ পৰা ঘপককৈ বহি পৰিল। গাঁৱৰ দুই এজনী বোৱাৰীয়ে তেওঁৰ ওচৰলৈ গৈ গায়ে মূৰে হাত ফুৰাই দিলে। এইবাৰ ধৰ্মনাৰায়ণে ক'লে, শুনিলিনে টগৰৰ মাক? যিজনী ছোৱালীয়ে তোৰ জীয়েৰৰ মূৰ খালে বুলি ৰাউচি জুৰিছিলি, তাই নথকা হ'লে আজি তোৰ জীয়েৰৰ দহা কাজৰ যোগাৰ কৰিব লগা হ'লহেঁতেন। টগৰৰ দেউতাক আগবাঢ়ি আহিল ৰাধাৰ ওচৰলৈ। তাইৰ ওচৰত আঁঠু লৈ ফেকুৰি ফেকুৰি ক'লে, পাৰ যদি আমাক খেমিবি অ' গোসানী। এজনীয়ে যি মোৰ, তাইৰ কিবা এটা হোৱা হ'লে। পিছৰকণ তেওঁ ক'ব নোৱাৰিলে। ডিঙিৰ গামোচাখনেৰে মুখখন মুচি ধৰ্মনাৰায়ণক ক'লে, আমি দুখীয়া মানুহ দেউতা, কোনোমতে দুবেলাৰ খাই আছোঁ। ছোৱালীজনীৰ মগজটো ভাল বুলি জানো, কিন্তু কেনেকৈ পঢ়াম তাইক? সেই ভয়তে বিয়া দিব লৈছিলোঁ দেউতা। ধৰ্মনাৰায়ণে সকলোৱে শুনাকৈ ক'লে, আজিৰ পৰা টগৰৰ পঢ়া শুনাৰ সকলো খৰচ মই দিম। অথনিৰে পৰা কথাবোৰ নিজে ভবাৰ দৰে নোহোৱাত বৈকুণ্ঠই চটফটাই আছিল। পিছে এতিয়া এইটো ঘোষণা শুনি ৰ'ব নোৱাৰি আগবাঢ়ি আহি ক'লে, এইবোৰ কি কৈছে দেউতা? স্নেহালয় কি ধৰপশালা নেকি ভিকহু পুহি থাকিবলৈ? টকা এনেই অহা নাই নহয়। লগে লগে সৰুকণে মাত দিলে, নেতাৰ ভৰি মালিচ কৰিবলৈ টকা খৰচ কৰাতকৈ এয়া বহু ভাল কাম। বৈকুণ্ঠই ওলোটাই কিবা এষাৰ ক'বলৈ লওঁতেই ধৰ্মনাৰায়ণে ক'লে, মোৰ টকাৰে মই ধৰ্মশালা খোলোঁ, নৈত পেলাই দিওঁ, পুতি পেলাওঁ, মোৰ কথা। তাত মাত মাতিবলৈ নাহিবি। গুণাৰাম, টগৰৰ প্ৰতি মাহৰ পঢ়াৰ খৰচ মোৰ পৰা লৈ যাবি। কথাটো কৈ ধৰ্মনাৰায়ণ তাৰ পৰা আঁতৰি আহিল। লাহে লাহে মানুহো ঘৰাঘৰি গ'ল। ৰাধা এবাৰ কান্দি থকা টগৰৰ ওচৰলৈ গ'ল। তাইৰ পৰা বিষৰ বটলটো লৈ দলিয়াই পেলালে। তাৰ পাছত ক'লে, আজিৰ পৰা যদি এইবোৰ কৰ, কোবাই কোবাই হাড় ভাঙি দিম। টগৰে সাৱটি ধৰিলে তাইক। তাৰ পাছত লাহে লাহে ঘৰলৈ খোজ ল'লে। শেষত বৰগছজোপাৰ তলত ৰৈ গ'ল ৰাধা আৰু কানাই। সময় লাহে লাহে সন্ধিয়া হ'ল। ৰাধাই একো নকৈ বহি আছে মাত্ৰ। কানাই এবাৰত থিয় হৈ ক'লে, ঘৰলৈ যাওঁ ব'ল ৰাধা। ৰাধাই কপা কপা মাতেৰে ক'লে, দেউতাক কোনোবাই গুলী মাৰিব বুলি আগতেই জনা হ'লে মই নিজেই আগত ৰৈ বুকু পাতি দিলোঁহেঁতেন অ' কানাই। কানাই চকুৰে পানী বৈ আহিল। ৰাধাৰ কষ্টখিনি সি বুজি পাইছে। কাৰো প্ৰতি একো অভিযোগ নাই তাইৰ, কিন্তু মাকৰ কথাখিনিয়ে যে তাইৰ বুকু ভেদি গৈছে সি বুজি পায়। চকু পানী মোহাৰি ৰাধাৰ হাতত হাতখন থৈ সি ক'লে, খঙত মানুহৰ কথা লাগবান থাকে জানো? তই চোন যা তা কৈ দিয়। মন বেয়া নকৰিবি, নিজৰ মায়েহে কৈছে, সেইবাবেইতো কষ্ট বেছি হৈছে। মায়ে নুবুজিলে বেলেগে ক'ত বুজিব। কথাটো কৈ লাহে লাহে ঘৰৰ ফালে খোজ ল'লে ৰাধাই, লগতে কানায়ো। নুবুজে, মানুহবোৰে কেতিয়াও নুবুজে। এই যে খুব বেয়াকৈ এষাৰ কথা কৈ সন্মুখৰজনৰ বুকুখন হালি দিওঁ আমি, তেওঁক নিশ্চুপ কৰি নিজক জয় বুলি ভাবি লওঁ আমি। আচলতে ক'ৰবাত পৰাজয়হে সেয়া আমাৰ কথা শুনি, আমাৰ শব্দ শুনি সন্মুখৰজন মাতিব নোৱাৰাকৈ ৰৈ গৈছে। আমাৰ কথাই সন্মুখৰজনক চকুপানী বোৱাই দিছে। সেয়া কেনেকৈ বিজয় হ'ব পাৰে? নোৱাৰে, কেতিয়াও নোৱাৰে। মানুহক আঘাত দি কোনো মানুহ কেতিয়াও জিকিব নোৱাৰে। কষ্টবোৰ তেতিয়াই বেছি হয় যেতিয়া কষ্ট দিয়াজন আমাৰ আপোন হয়। ৰাধাৰ কষ্ট চাগে সেইবাবেই বেছি। ৰাধাহঁত যোৱালৈ সন্ধিয়া হৈছিল। নামঘৰৰ বাকৰিৰ সন্ধিয়াটোৰো মনটো যেন বিষাদেৰে ভৰি পৰিছিল। নিজান নিতাল নামঘৰটোত নামঘৰীয়াই দবাত কোব মাৰিছিল। ধূনাৰ ধোঁৱাৰ লগতেই গোন্ধ এটাও বিয়পি পৰিছিল। লগতে ভাহি আহিছিল প্ৰাৰ্থনাৰ সুৰ। কৃষ্ণ এক দীপ দুখহাৰী, কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।